কোভিড পৰিস্থিতিৰ বাবে পিছুৱালে মেট্ৰিক হাই মাদ্ৰাছা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষা। আজিৰ পৰা শিক্ষানুষ্ঠানবিলাক সমগ্ৰ অসমতে বন্ধ হৈ যাব অনিৰ্দিষ্টকাললৈ। নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ ইউটিউব চেনেল ষ্টাডি ক্লাবলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি তোমালোকৰ বাবে লৈ আহিছোঁ দুটাকৈ গুৰুত্বপূৰ্ণ খবৰ। ৰাজ্যত কোভিডৰ বাবে পিছুৱালে মেট্ৰিক আৰু এইচএছ পৰীক্ষা। ৰাজ্যত কোভিডৰ হাহাকাৰত হঠাৎ পিছুৱাই দিয়া হ'ল উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষা। কেতিয়া পুনৰ হ'ব পৰীক্ষা? ৰাজ্যত কোভিডৰ বাবে সৃষ্টি হৈছে এক উদ্বেগজনক পৰিস্থিতিৰ। এনে সময়ত শিক্ষাৰ্থীসকলৰ ভৱিষ্যতৰ লগতে স্বাস্থ্যৰ কথাও সমানে ভাবিবলগীয়া হৈছে, যাৰ পৰিপ্ৰেক্ষিতত আজি এক নিৰ্দেশযোগে হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা পিছুৱাৰ কথা অৱগত কৰে AHSCCৰ পৰীক্ষা নিয়ন্ত্ৰকে। এতিয়া আহোঁ আৰু এটা গুৰুত্বপূৰ্ণ খবৰলৈ। আজিৰ পৰাৰে ৰাজ্যত বন্ধ স্কুল কলেজকে ধৰি সকলো শিক্ষানুষ্ঠান। ৰাজ্যত শেহতীয়াকৈ কৰোনাই ভয়াৱহ ৰূপ ধাৰণ কৰিছে, গতিকে শেহতীয়া পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি আজিৰে পৰা কাৰ্যকৰী হোৱাকৈ অনিৰ্দিষ্টকাললৈ ৰাজ্যৰ সকলো চৰকাৰী বেচৰকাৰী শিক্ষানুষ্ঠানৰ বন্ধ ঘোষণা কৰিছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। এই সন্দৰ্ভত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে আজিৰে পৰা ৰাজ্যৰ সকলো স্কুল কলেজ বন্ধ হৈ যাব। পূৰ্বে কোনো জিলাত 300 কৰোনা পজিটিভ কেছ হ'লে শিক্ষানুষ্ঠান বন্ধ কৰাৰ ব্যৱস্থা কৰা হৈছিল, কিন্তু বৰ্তমান কৰোনা পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি দিনৰ 2 বজাত ৰাজ্যৰ সকলো দোকান বজাৰ অফিচ বন্ধ কৰাৰ নিৰ্দেশ দিছে। গতিকে তাৰ পৰিপ্ৰেক্ষিতত প্ৰতিখন জিলাৰ স্কুল কলেজ অনিৰ্দিষ্টকাললৈ বন্ধ কৰাৰ সিদ্ধান্ত লৈছে ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগে। উল্লেখযোগ্য যে অসমত প্ৰতিদিনে বৃদ্ধি পাবলৈ লৈছে কৰোনা ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা। মৃত্যুৰ সংখ্যাও পূৰ্বতকৈ বৃদ্ধি হৈছে। সমান্তৰালভাৱে প্ৰতিদিনে 1000তকৈ অধিক লোক আক্ৰান্ত হৈ আছে কামৰূপ মহানগৰ জিলাত। এনেকৈ খবৰবোৰ পাই থাকিবলৈ তোমালোকে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা, লগতে এই ভিডিঅ'টো তোমালোকে যিমান পাৰা শ্বেয়াৰ কৰি দিবা। ধন্যবাদ।